Our friends, good news এটা আছে আমাৰ ভাল নিউজ সকলোৰে চিনাকি নীল চিনি পাই সকলোৱে নীলে নতুনকৈ চেনেল এটা খুলিছে ড্ৰিম বুলি তো নতুন চেনেল যেহেতু সকলোৱে সাপোৰ্ট কৰিব লাগিব আৰু না এটা কি দিও জানো না এটা ধুনীয়া আছে হাম খেলাই আছে দেখাই কি বাজে আৰু তুমি এইটো লাইনৰ কথা লও Pagla. Oh no. Nearly 60% shooting complete. So guys, script to এটাই পেজ তো আমাৰ 60% shoot complete তো 40% বাকি আছে মানে shoot start দিলে 40% complete হ'ব কি কৰিছে মোৰ ব্লগ চেনেলত কিয় কবি নেকি দোকান কেনে চলিছে মই ব্লগ বনাই আছো আমি ব্লগাৰ উঠা 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 এইবিলাক কি নাইকল চেকল আনিছা যে ঠিক কৰি দিয়া মই এনেকে নবহো বহা মই ব্লগটো বহুত দীঘল হৈ গ'ল দোকানী সেকেন্ড দোকানী সেকেন্ড দোকানী এইখিনি দোকানৰ প্লেচ এইখিনি দোকানৰ প্লেচ নহয় দোকান গেল কাপোৰ মিলি মূৰত নামাৰিব আমি মনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে আমাৰ অন্যতম মেম্বাৰ তন্ময়ৰ হোম ছেটআপ হয়তো ইয়াত ভইচ ডাবিং ভিডিঅ' এডিটিং এইবিলাক কৰা হয় কমিটি লাগে তুমি নাইকল ল গটা মুৰ্গী 1 2 3 সেৱা সেৱা কৰি ল'বা যদি ভাঙে ভিডিঅ'টো 1 লাখ
সেইটো তোমাৰ লগত এঘাৰত ভাঙিলি 1 মিলিয়ন নতুন চেনেল না তো ষ্টাৰ্টিং নাৰিকলৰে অ'কে বস কি ব্লগৰ আছে দেখা নাই তো নতুন চেনেল দাৰবা যত দিবা ও একশন কবি দে জয় নতুন একজক চিম্পি নিউ প্ৰজেক্ট নিউ চেনেল খোজ খোজ নিজৰ কাৰণে খোজ কব দিছ নাইকলৰ টুকুৰা ওলাই গৈছি খাবা দিছি ও নাইকলৰ নাখালে খাব পৰা হৈ গৈছি এই সব তোমালোকে ভাঙিব নাই খাই আছো বৰ্তমান আজি একদিন ল 3 দিন মান এইখিনি nói cho nhưng mà cứ ra bao giờ đôi hàng qua đôi hàng qua đôi hàng là sao Let's get. Lo sini mesti. Oh besi loli biar aku ini berapa? Aku hai dulu sudah. Simulation. Handa. Simulation? Eh lo kantor lah malam. Hot gila. Lo. Guys, sama. Jangan dia orang dulu. इसके बैग तो क्या लुका है लेडीज बैग नहीं बस क्या कि तुम ये नुसा कॉफी दो नहीं तुम्हें बड़ा बाबूस करो हाय गाइस तो फाइनली हमार 70% शूट कंप्लीट तो और मैं 30% দিব যাইছো লোকেশন বেলেগ হৈছে এই আগৰ আছে লোকেশন তো গতে এটা আমি গৈ আছো গৰম আছে মানে অলপ বেলেগ শ্বট লাগে এইখিনি মানে অলপ কেনেকুৱা মানে কলেজৰ পৰা চিন এটা লাগে তো চাই থাকক আগতে এই অৱস্থা সেইকাৰণে লাইন নাই আৰু সেইকাৰণে ভিডিঅ' আপলোড দিব পৰা নাই 70% শ্বুট কমপ্লিট ন কমপ্লিট এই জাস্ট এটা ডাইলগৰ কাৰণে এটা পাৰ্ট প্ৰকাশ কি লৈছ প্ৰকাশ কি লৈছ দুটা আঙুল ল পুৰা কাট কাট কৰি মিলি যোৱা আঙুল কি হৈছে বছ অলপমান পাইছো না যদি লিফ্টটো অলপমান পাইছো তাহলে কথা নাই মৰম জৰি যেতি এই ব্লাৰ হৈছে ও মোটা দিছি যতন মৰম জৰি এই ব্লাৰত এক দেখা পাইছো বৰে নেম কাস্টিং হ'ব অলপমান এৰি যাব তাৰপিছত সিফালে যাব নহয় অলপমান এৰি কিনে অলপমান ক্লু এৰি গ'লে তেতিয়া সিবাক চাইডে ল'বা বেছি বেজাৰ হ'ব অলপ বেলেগ চাবি অলপ বেলেগ মাম আমি অলপ বেলেগ দিব পাৰিম আজি আমি শ্বুটিঙৰ ফাৰ্ষ্ট ব্লগ মানে হাই হেল্ল' নমস্কাৰ ফাইনেলি আমাৰ শ্বুট হৈ আছে শ্বুট মোটামুটি 70% কমপ্লিট হ'ল তো ইয়াৰ সাগৰিকা আৰু কি নাম আছিলে কংকন দুটা শ্বট লৈ আছে আৰু পংকজ আৰু প্ৰকাশ দুটা চিনেমেটিক কৰি আছে আৰু সম্পৰ্কে ডিৰেকশ্যন কৰি আছে তো ভিডিঅ' আহি আছে ৰিচেণ্টলি চাব ড্ৰিম চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰে এই চিভি মাৰাইছে ৰিয়েকশ্যন হৈছে
কি মই কি আছিল নতুন আমাৰ তাতে সোমাইছে ব্লগটো লাগবতো সাগৰিকা প্ৰথম জল লগে লগে যে ইজি এই চকুৰ চেণ্ডেল পিন্ধি এই দি আছে এই তাক দেখাব লাগিব তাক দেখাব লাগিব হঠাৎ সেই ৰিয়েকশ্যন এনে নহয় তাই তাক ৰাইট চাইড দিব না তুমি অলপমান বুজাই দিবা একজামে কওঁ এই চাইড দিব তুমি একবাৰ চাবা চাই কিনে অলপমান যাই থাকিব না যাই থাকিব এই চাইড হৈ থাকিব যাই থকা টাইমত তুমি হঠাৎ তাক দেখাবা এই ৰিয়েকশ্যন অল ডায়লগ ৰিয়েকশ্যন দেখাবা তাৰপিছত তুমি স্ক্ৰীনটো তই তুমি এই ক'বা সাগৰকে ক'বা যে তোমাৰ দুষ্টজন মানে ডায়লগ নতুন মেম্বাৰ বহুদিন ফুৰিব যোৱা নাই কি ক'বা বহুত গৰম অকলে জানে তুমি মোক ইনচাল্ট দি দিলা তুমি কিয় কৈছা গৰম মোৰ যে বেছি গৰম লাগিছে মানে এচিড খাইছে এটা ফোন মাৰ আহিব দেই মানে 90% কমপ্লিট 10% যাইছো এতিয়া শুকুলায় জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসী তেনেহ'লে বিকাশে তোমাৰ কথাবোৰ তেনেহ'লে কি এবাৰ কি আহিছে কেমেৰাত লিখা নাই ধুনীয়া সাগৰিকা ধুনীয়া এনেকৈ কৈ যাচোন আৰু বন্ধু তাই লগ তেতিয়ালে শুনা Action! Action! আৰে তুমি কি কৈ আছা মই একো ধৰিব পৰা নাই আৰু তোমাক কৈছিল কি কৈছা আৰে তুমি এইবোৰ নাই আৰে তুমি কি কৈ আছা আৰে তুমি কি কৈ আছা তো Ready? Kalau akan itu nama dia. Kalau mau kata kalau Ready? Roll. গাড়ী নাই Action. Bongkok. Jangan kana nau. ৰ'বা পংকজ দাস ভাই চেৰা দাৰো লাভছিলো তুই কক পিছে পিছে গেছিল কাৰ পিছে স্থিৰ হাই গাইস শুট দি আছো এয়া আমরা মানে ছাতি ধৰি আছে কংকন পংকজ ধৰি আছে নিলুপৰে দাস দি আছে মাংস দি ভাত খাইছে মানে সম্পৰ্ক দা এইটো ডিৰেকশ্যন আৰু এইটো শ্বট দি আছে তো মই প্ৰপ'জ কৰিব লাগে এইটো গোলাপ ফুল এনিওয়ান আই লাভ ইউ I love you. Hi guys, এতিয়া মোৰ শ্বট আছে মানে তো ডিৰেকশ্যন কৰি আছে আগত দিলো আগত তাতে তো মই জৰা নাই কিয় নাই গালি কিয় বাৰা হাই গাইস ও ডিৰেকশ্যন কৰি আছে মোক শ্বট বুজাব আহি গুছি গ'ল বুজা বুজা কি কৰিম
তুমি দেখোন ৱেইট কৰি থাকিবা তাৰমানে ক'ৰবাত যাবা কাৰণে সাহস নাই হা সাহস নহ'লে মোটামুটি তুমি তাহোন ৰখি থাকিব তুমি ইয়াতে ৰখি থাকিবা সাহস নাই তেনেহ'লে টাইমত মানে বিকাশ আহিব বিকাশৰ লগত তোমাৰ প্ৰথম কথা নহ'ব যে তোমাৰ কিয় হেৰি কৰিব পৰাই নাই নেকি মানে এনেকৈ ডাইলগটো মই তোমাক মাতি আছোঁ আমার শুটিং চলেছে বহুত দিন মনিছে বহুত দিনের মূৰত শুটিং চাব আহিছে আজি বহুত দিনের মূৰত শুটিং চাব আহিছে আজি বাই 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 কি দেখি আমার সুতো আহিব বাই বাই দি ব্লগ আর ফার্স্ট টাইম ব্লগ বুঝবো না কে ফুলবান্তি হব পারে আপনারা মাফ করে দিব বহুত ভাল লাগে ৰিলেশ্যনটো একচেপ্ট কৰিব দিছে তাৰপিছত ৰিয়েকশ্যন কেনেকুৱা দিয়া বুলি হয় নেকি কোৱাৰ লগে লগে তুমি এইটো দিবা হা কৈ দে তাৰপিছত কোন আৰু এক্সট্ৰাকৈ হাঁহি মাৰি কিনে সেইটো এটা বেলেগ পিছত ল'ম আমি যেতিয়াৰ পৰা ৰাতিপুৱা শ্বুট লৈ আছোঁ কিন্তু আমাৰ 70% গৈছে কিন্তু এটাই লোকেশ্যন হৈ আছে ইয়াৰ পৰা আপোনালোকে কি বুজে মানে আমাৰ ডিৰেক্টৰ লেজি এইটো ফুল ক'ত বাজিছে নাও চাও লগাই দিম গুনি গেল আমাৰ শ্বুট 90% কমপ্লিট হ'ল কিন্তু মেকআপ আৰ্টিষ্ট আহিছে এইটো মোক কলা কৈ দিছে মেকআপ কোনটো কেইনা ফোন কৰিছা তুমি কাইজা কেইনা তুই দেখোন প্ৰাইভেট তুই ফোন কৰিছা মোক এটা ঘৰত মনে কৈছিল আজি কিছিলে ফাইনেলি আমাৰ শ্বুটিঙৰ 90% কমপ্লিট হ'ল তো মই ছেম লোকেশ্যন ছেম জেগাতে আছোঁ ইয়াতে ৰৈ আছোঁ আৰু এতিয়া মই আহি আছে মোৰ ওচৰত এই চেণ্ডেল ছোৱালী চেণ্ডেল আৰু চব শ্বুট হৈ আছে চাব ভিডিঅ'টো ড্ৰিম ন ড্ৰিম DREM কি জানো বুলি কিয় কৈছিলা মানে নীলোপলা চেনে কাৰণে তুমি এনেকৈ কৈছা চাওক মানে চিভিটো মাৰা গৈছে চিভি মাৰা গৈছে টিভিৰ প্ৰডিউচাৰে ভিডিঅ' নবনায় নাজং yes okay so hi guys যদি ভিডিঅ' চাই ভাল লাগে তো hi guys যদি ভিডিঅ'টো চাই ভাল লাগে দেন লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব করো তো hey guys আমার ফাইনালি শুটিং প্যাক আপ তো ভিডিঅ'টো কমপ্লিট হ'ল বাহ বহুত 3 দিন শ্বুট কৰিলোঁ 3 দিন কিন্তু মোৰ শ্বুট আছিল এদিনে মাত্ৰ জাষ্ট অলপ চিন আছিলে বাকী সিহঁতৰ লৈছে তো ভিডিঅ' চাব ইয়াত মই বহুত কষ্ট কৰিছে 3 দিন লাগাতাৰ শ্বুট কৰিছে সিহঁতে তো মজা ইটো নহয় সেলফি বা তো ফ্ৰেণ্ডছ এইটো বিহাইণ্ড দ্য স্ক্ৰীনৰ ষ্টৰিটো মোৰ এইটো ভিডিঅ'ৰ তলত লিংকটো থাকিব তো তাত গৈ চাব আৰু সকলোৱে জাকাচ মৰম দি দিব জয়া খম লগতে আজি এইটো ভিডিঅ' ইমানেই আকৌ নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়